Hello guys, welcome to my YouTube channel. Kali বৰ্তমান মই মাহীৰ ঘৰলৈ আহিলো আৰু ইয়া মাহী আজি গুধলিকে মাহীৰ ঘৰত সকাম আছে সৰুৰাকে সেইবাবে আমি এটা দোকান যাওঁ আলু আনিবলৈ বলক আজি মাহী চেনেলটোত মই কথা কৈছো কি কয় এতিয়া আমি আলু আনিব যাম এতিয়া যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা লাগিছে কমেন্টত জনাব আলু আৰু পিয়াজ ইটা বলক আমি এখিনি ইটা কুটিব লাগিব সব পিয়াজ আলু বাইদেউ আনি লাগে এতিয়া মানে শাক কুটিব লাগিব শাক কুটে কাম মই বহুত বেয়া পাওঁ মানে ঠিক কৰি মেলি ৰাখিকে হ'ব আৰু ফুলমূলকে সৰু সৰুকে পাতিছে আৰু বলক মাহী এটা সৰু সৰুকে পাৰ্চেল অৰ্ডাৰ দিছিলে কিবা স্পৰ্টিং অৰ্ডাৰ দিছিলে বুলি কৈছে এতিয়া আহি পালেহি বৰ্তমান এয়া পাৰ্চেলটো আহি পাছেহি পাৰ্চেল বৰ্তমান ল'লে পোনপ্ৰথমে দদম মৈদামৰ ওচৰতে সকামখন কৰা হয় যিখিনি খোৱাৰ আয়োজন কৰা হয় তেওঁ আগতে দি সকামখন কৰা হয় তাৰপিছত ভিতৰত নিয়ম নীতি কৰা হয় লগতে ভিডিওটো ফুল ওৱাচ কৰিব বুলি আশা কৰিলোঁ ঠিক আছে তেনেহ'লে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই